নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এইটো হৈছে কণী যুঁজ। সকলোৱে চিনিয়ে পায়। কিন্তু চাওঁ তাৰপিছত সেইটো পালেই মজা। এয়া হৈছে পৰম্পৰাগত কণী যুঁজ। হয় বিহুত প্ৰত্যেকটো বিহুতে অসমীয়াসকলৰ মাজত এইটো কণী যুঁজ হয়। অসমীয়া সমাজৰ মাজত প্ৰচলিত এটা বস্তু হৈছে কণী যুঁজ। অসমীয়া প্ৰত্যেকটি বিহুত এই কণী যুঁজ আয়োজন হয়। সকলো ডেকা গাভৰু সকলো ওলাই আহি কণী যুঁজ খেলে। ভাল লাগে, যথেষ্ট আমোদজনক হয়। দেখিছেনে? ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জনালোঁ সকলোলৈকে। যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে সকলোলৈকে আজিলৈ ধন্যবাদ। আৰু কোনে কোনে এইকেইদিনত কণী যুঁজ কৰি কিমান কণী পালে কমেণ্ট কৰি জনাবচোন। ময়ো পালোঁ বাৰু।